তো হেল্ল' গাইজ, মই নৱজিত আৰু আপোনালোকৰ মাজত এটি নৰ্মেল ব্লগ লৈ আৰু আপোনালোকৰ যদি ভিডিঅ'টো ভাল লাগে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি দিব চেনেলটো। আজি যাই আছোঁ জন্তিছ জাৰবা আৰু এই চাইকেলখন লৈ আৰু ছাতাটো লৈ আৰু গাইজ বৰষুণ আহো আহো হৈ আছে, একদম পূৰা মেঘা-মেঘি হৈ আছে। ব্লগ এতিয়া আমি যাওঁ। ইটা বাজিল ৰাতিপুৱাৰ 4:30 আৰু এই অৱস্থা 4:30 আৰু কায়ো উঠা নাই। ইটা গেটৰ তালাটো খুলি লওঁ। পুৱাৰ হাঁহি বতাহ জাকে দৰদি হৃদয়ৰ খবৰ আনে। আজি বহুত দিনৰ পৰা মানে 5-6 দিনমান হ'ল, এসপ্তাহ মানেই হ'ল চাগে, মোটামুটি জ্বৰ উঠি আছে আৰু একদম পূৰা একদম জ্বৰটো কমাই নাই আৰু ডাক্তৰে কৈছে যে জন্তিছটো জাৰি লওক আৰু এইকেইদিন জন্তিছটো জাৰিব পৰা নাছিলোঁ, সেইকাৰণে আজি যাওঁ। তো গাইজ প্ৰথমতে যাব লাগিব মামাঠেৰ ঘৰত, তাৰপিছত মামাৰ ল'ৰাটোক লৈ কিনে যাব লাগিব। মামাঠেৰ গাঁৱতে অলপ ভিতৰীয়া হয় আৰু ইভাগে চক কেনে একদম বগা পৰি আছে আৰু বৰষুণে আহিব চাগে, পূৰা একদম বতাহ চতাহ বলছি। তো গাইজ খচাখচিকৈ একটুপ দুইটুপকৈ পৰিলে বৰষুণ আৰু এতিয়া মই যাই পাম না নাই তাকে চিন্তা লাগছি ৰ'ব। অন্য য'তপৰ ৰাতিপুৱাৰ এই পৰিৱেশটো চাই মোৰ কিবা বহুত ভাল লাগছে, একদম মানুহ চানুহ নাই। তো গাইজ আহি মামাঠেতে একদম পূৰা ধাৰাসাৰ বৰষুণ মাৰি দিলাক আৰু কিবা কৰি আহিলোঁ, নাওমান জিকলোঁ। তাৰপিছত ইভাগে চকীত একদম ধাৰাসাৰ বৰষুণ মাৰিছে, একদম পানী বৈ যাই আছে। বম ডাঙৰ বৰষুণত বজি গ'লোঁ আৰু ইয়াতে আছোঁ, এটা ডাঙৰ বৰষুণত বজি গ'লোঁ একদম। এই বম ডাঙৰ এটা ধাৰাসাৰ বৰষুণ, এটা পানী মাখা কিন্তু বৈ যাই আছে, চাওক এইভাগে পানীবিলাক, বানপানী হ'ব চাগে। বৰষুণ জাকো শেষ আৰু আমিও আহি পালোঁ জন্তিছ জাৰা জেগাত আৰু এক জাৰব প্ৰথমতে আৰু তাৰপিছত মই জাৰিম। বহুতে বহুত ধৰণেৰে জাৰে আৰু এই খুৰাজনে কচু পাতেৰে জাৰছি আৰু জন্তিছ চলছি গাইছ, মোতকৈ বোলে ইয়াৰ বেছিকৈ ওলছি আৰু ই লাজ কৰে এই উঠা। তাৰপিছত গাইছ আজি ভিডিঅ'টো ইমানেই আছিল, যদি ভাল লাগিল ছাবস্ক্ৰাইবটো কৰি দিব।